আজি গধূলি এটা ডাঙৰ পাৰ্টি আছে কাৰণ মোৰ লগৰ বিকাশৰ বাৰ্থডে সো আজি বেলেগ মজা লাগব কিমান লগৰ লৰাবিলাক আহিব গোটেই লগৰ লৰাবিলাককে সি মাতছি ধুনীয়া আছে এটা গিফ্ট লৈ যাব লাগব কাৰণ পাৰ্টিত বহুতখিনি মোৰ লগৰ লৰা আহিব আমাৰ ঘৰৰ কাষৰ লৰাটোক বা মাতছিয়ে নাই তাক একবাৰ কল কৰি সোধো ৰ হেল্ল' ঐ ক'ত আছা হে তোক আজি বাৰ্থডে পাৰ্টিত মাতছি না বিকাশৰ যদি মাতছি মোৰ ঘৰক লাগি অলপ পিছত একেলগে যাম দোস্ত আহি পালি দে ভালে হৈছে দে মই অলপ কিবা ড্ৰেছ ট্ৰেছ পিন্ধি লওঁ ৰ আহিলো দে কি গিফ্ট দিবি নো মই হলে কিন্তু একো লোৱা নাই দে কি কয় এনেই যাবি না ইমান মানুহ আহিব মোক বাৰ্থডে বুলি মাতা নাই নহয় মোক কিবা ঘৰত পূজা থকা বুলি মাতছি কি ক হয় নেকি মোকোতো পূজা থকা বুলি মাতছে কিন্তু মই জানো তাৰ আজি যে বাৰ্থডে মোক পূজা থকা বুলি মাতছে এনে খানা দিলেনো কি দিব চব নিৰামিষে কি ক মইতো ভাবছিলো বহুত খানা থাকবো মাছ মাংস চব থাকবো পূজাত আৰু মাছ মাংস দিয়ে নেকি কি কথা ক আজি পূজা হয় হেন্দৰ হয় নেকি দে মই একো নেনাও যা মনে মনে যা খাই আহিম যা তই ফটাফট ৰেডি হ দে মই ওলাই লওঁ ৰ হাও কি তই বোলে কাপোৰ পিন্ধবে যা আগৰ কাপোৰযোৰে পিন্ধি আহিলি দেখোন মাই খেদছি কৈছে ঘৰৰ ওচৰত কি কাপোৰ পিন্ধব লাগে যা সেইযোৰ পিন্ধি গুচি যা ঠিকে কৈছি তো মই দেখা নাই ঘৰত পিন্ধা কাপোৰযোৰে পিন্ধি আহিছো দে বল এতিয়া নহলে তই আৰু গালি খাবি দে বল হাও কি আমি নাহাৰ আগতে দেখোন আমাৰ লগত তিনিটা দেখোন বহি আছে তাকেইতো ৰ কি তহঁতৰ কি খাৱা লোৱা হ'ল নেকি নাই দে অলপ আগতে আহি বহিছো দে নাই ৰ একো ভালে হৈছে দে ঠিক টাইমত আহিছা গোটেইকেইটা একেলগে খাম বোলে তহঁতে কল কৰিব পাৰা আমাক এৰি পেলাই আগতীয়াকে আছে নহয় জানোই না তহঁতে দুটা যে আহিবি সেইকাৰণে কল কৰা নাই আৰু ইয়াতে লগেইতো পাম গম পোৱা গৈছে দে কেনে চলি এইমাত্ৰ খাৱা হোৱাৰ পিছত কি কলি হয় আমি আগতীয়াকে খাই ললো তহঁতে ইমান দেৰি কৰিছে দে বাদ দে গোটেইকেইটা বহু একেলগে হাও তই কোন চোৰ হান পাই দেখোন তোক কি কৈছে তই কাক চোৰ বুলি কৈছে তই দাদা আপোনাক কোৱা নাই দিয়ক আমি লগৰ কেইটাৰ মাজতে জোকাই আছো গম পাইছো ৰ তই কাক কৈছে পূজা শেষ হবা দিছোন তোক দি আছো মছলা দাদা কাজিয়া কৰিব নালাগে দিয়ক আমাৰ মাজতে ই মোকে চোৰ বুলি কৈছে দাদা নালাগে দিয়ক ই আমাকে কৈছে তই ৰখাত চলি নেকি কিয় চোৰ বুলি কৈছে তাক কলি হব না সেনে পাই তাক কি কলি তনত চাৰু ৰ তনক চাৰুকে মাৰিম আজি দাদা হ'ব দিয়ক ভুল হৈছে দাদা ভুল হৈছে ক্ষমা কৰি দিব দাদা আমাক গোটেইকেইটাকে ক্ষমা কৰি দিব আৰু নকওঁ দিয়ক বেয়া নাপাব আমি এনেকৈ দিয়ক অলপ তামচা কৰি ভাল পাওঁ ইমান টাইম বহিলো তনে আহিবও 5 মিনিট মান হল ইতিয়ালৈকে আকৌ দেই নাই কি কথা তাকেইতো ৰ আমি আহিবে 5 মিনিট হল তনে বা আৰু কিমান টাইমৰ পৰা বহি আছা কিয় বা আকৌ দিয়া নাই পূজা শেষ হোৱা নাই চাগে পূজা শেষ হোৱাৰ পিছতহে দিব যাৰ বাৰ্থডে সি লগততো ক'ত ন তাক দেখাই নাই তাক মাতচোন তাক মাত মই মাতো ৰ ক'ত আছে অখাত চলি বিকাশ বিকাশ ক'তে আমি তেতিয়াৰ পৰা ইয়াতে বহি আছো তই নাহা কিয়া ৰ আহিবাল ৰ কি ক'ৰ পিছফাল দি ওললি দেখোন ইমান টাইম ক'ত আছিলি আমি বিচাৰি আছো তোক তহঁতৰ ঘৰৰ কোনোবা এটা মানুহে আমাক ইয়াতে বহিব দিছে দে ব মই অলপ কাম কৰি আছো কি কাম তেতিয়াৰ পৰা বহি আছো কিবা খাবা চাবা দি আৰে নহয় পূজা শেষে হোৱা নাই তহঁতে এতিয়াতে বহিলি নহব নহয় আমি বহিছো নেকি তহঁতৰ মানুহ আহি ইয়াতে বহিব দিছি আমি কি জানো পূজা শেষ হৈছে নে হোৱা নাই আমাক কোৱা নাই নহয় আমাক ইয়াতে মাতি আনি বহিছে সেইকাৰণে ইয়াতে বহি আছো কেনে খাবা নাপা চলিয়ে পূজা শেষ নহওঁতে তহঁতে ইয়াতে বহিব আহিছে হ'বই আৰু অলপমান টাইম আছে দে তহঁতে মই অলপ খাবাকে যাওঁ মায়ে মাতি আছে কিবা কামত লাগি দিবা লাগে বোলে দে তই যা যা আমি আছো যা ইয়াতে দে তহঁতে থাক মই আহি আছো দে ফটাফট চোৰ তই মোক আৰু এনেকে কিয় চাই আছা এইবাৰ তোক কোৱা নাইতো মই তোক চাবা পাৰো তই কি ঘণ্টা কৰবি তহঁতে আগে মোক চোৰ বুলি কৈছে মই তোক মাতাই নাছিলো বেছি বকি আছা নেকি এনেকুৱা মাৰিম না তোক খুচি কিনো আগে কিয় লাগি ললি নো ই আকৌ তোক চাহি আছে আগতে তোক মাতা নাই না হয়ো দে তোৰ ইমান কি হৈছে না তই ইমান জোচোতা যায় নহয় ইয়াক মাৰিম আজি সি ক'ত মাৰিব আমাক বাহিৰত তাকে আমি মাৰিম কাক মাৰাহে তহঁতে বুলচোন বাহিৰত বল ৰ যাবা নালাগে কি কাজিয়া কৰি আছা ক'ত কিবা পাৰ্টি খাবা আহিছে তই ভালকে বহি নাথাক নহয় মই এইগিলা নাজানো বল তে বল কেনে অকাত চলি এনে কাজিয়া কৰিব বাহিৰত গুচি যায় তই নৰখিলি কিয় তোৰ ওচৰতে বহি আছিল
এ ৰ মই দেউতাক কেনেকে ৰাখাম দুফালে দুটা গুণ্ড সেইটো হয় দে সেইটো হয়ে সি তাক ৰাখলে তই এই চোৰটোক ৰাখিব লাগছিল হাও কি তৌ তাক চোৰ বুলি কলি সেনে পাই দেখোন বল 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 এনেহলে মাৰামাৰি লাগিলেই চাগে দে বল বল তই কি কৈছে তই মোক কি মাৰবি দেচোন মাৰি দেখুৱাইছো তই কোন এই ঘণ্টা ইমান তোৰ লেবেল তই মোক মাৰ না কেনে লাগছে এতিয়া চৰটো কেনে লাগছে তই মোক চৰ মাৰিছে তোক আজি দি মাৰিম তোক আৰু মাৰিম কি ঘণ্টা কৰিবি তই ৰ মোক নামাৰিবি মই দুখ পাইছো তই আৰু কাজিয়া কৰিবি নে বল লেবেল দি আছিলি না আৰু নকৰো মোৰ ভুল হৈছে কি ইমান মাৰিছে তাক ৰ নামাৰবি মৰি যাব চলি নামাৰবি কাঞ্চি বেচেৰা তই দেখা নাই দাদা ই মোক বহুত চৰাইছি এই দে ভাইয়া আমি একে গাঁৱৰে চলি কি কৰি কাজিয়া কৰা সি মোক দম দি বাহিৰত মাতি আনছি সি বোলে মোক মাৰে তই কিয় মাতি আনিব লাগে তাক বাহিৰত আমি মানা কৰিছো না বাহিৰত কাজিয়া কৰিব আহিব নালাগে মোৰ ভুল হৈ গৈছি চৰি আজিৰ পৰা আৰু এনেকে দম নেদাও আৰু গাঁৱৰ চলিৰ লগত কেতিয়াও কাজিয়া নকৰো দে হ'ব দে ক্ষমা কৰি দি দে ক্ষমা কৰি দে বেচেৰা আমাৰ গাঁৱৰে চলি গাঁৱৰ চলিৰ লগত আৰু এনেকে কাজিয়া কৰে না চাচোন বেচেৰাটো কেনেকে কান্দিব ধৰিছে দে ভাই চৰি দে তোক মোৰ বেকাৰ মাৰা গেল আমি গাঁৱৰ চলি একদম বেয়া নাপাবি চৰি নাকানবি আৰু তোক চাই মোৰ বহুত বেয়া লাগছে ইমান জোৰত মাৰছে তই দে ভাই চৰি দে ভাই হ'ব দে মোকো বেয়া নাপাবি তোক মই কাজিয়া কৰাৰ কাৰণে বাহিৰত লৈ আহিছো চৰি মোৰো ভুল হৈছে দে আমি একে গাঁৱৰ চলি মোক হেণ্ডছেট এটা দি দে ভাই মোৰো ভুল হৈছিল তোক মই চোৰ বুলি কৈছিলো দে হেণ্ডছেট দে আমি একে গাঁৱৰ চলি আজিৰ পৰা আৰু কাজিয়া ইটাই ভাল লাগছে গোটেইকেইটা একলগ হৈছো ভাল লাগছে তো আৰু কাজিয়া নকৰবি একে গাঁৱত চলি হয় আমাক কৰবাত কিবা বিপদ হলে কোনে সহায় কৰিব আমি গোটেইকেইটা একেলগে মিলি থাকিব লাগব না হয়তো দে হেন চাগে বাৰ্থডে পাৰ্টি চেছে হ'ব পূজা শেষ গ'ল চাগে বল ফটাফট বল দে ভাই পূজা শেষ চাগে বল দে ভাই চৰি দে বল একেলগে বল মোকো মাফ কৰি দিবি ময়ো তোক যা তা কলো দে মাফ কৰি দিছো দে তই মোক মাফ কৰি দিবি দে ফটাফট বল আমাক বিচাৰি আছে চাগে বল মোৰ পিছে